So hello guys, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি এটি মই বহুত ইণ্টাৰেষ্টিং ভিডিঅ' লৈছিলোঁ যিটো ভিডিঅ' ৰ'জ ভিডিঅ' আৰু মই আজি ফাৰ্ষ্ট টাইম কৰিবলৈ আছোঁ ৰ'জ ভিডিঅ'টো আপোনালোকে আশা কৰোঁ চাই ভাল পাব আৰু যিসকলে ভাল পাব আৰু যিসকলে আকৌ চাব বিচাৰিব তেওঁলোকে প্লিজ কমেণ্ট কৰি থৈ যাব যে কেনেকুৱা লাগিল আৰু ভাল হ'লেও ক'ব বেয়া হ'লেও ক'ব তো আজি তেনেহ'লে মই ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ তো আপোনালোকে চাই থাকক আজি আপোনালোকক দেখাম মই কেইজনীমান সুন্দৰী যুৱতী গাভৰু যিকেইজনী গাভৰু হেৰিখন বহুত ডাঙৰ মানে হৃদয়খনৰ কথা কৈছোঁ আপোনালোকে চালা হাৰামি হয় হৃদয়খন তেনেহ'লে ভিডিঅ'টো চাই লওক তাৰপিছত মই আকৌ কণ্টিনিউ কৰিছোঁ এই আপোনালোকে দেখিলে আমাৰ ৰচকী পমিলাজনীয়ে এইবোৰ কৰিবলৈ তোমাৰ ৰিলচ বনোৱা হয় নে তুমি বান্দৰ চালা তুমি যে হৃদয়খন যে ইমান ডাঙৰ ডাঙৰ কৰিছা কেনেকৈ অকণমান আইডিয়া দিয়াচোন मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ দেখিছে হৃদয়খন কিমান ডাঙৰ নহয় জানো মানে হেৰিখন আৰে ভাই ভিডিঅ' বনাইছে অলপ ভালকৈ ঢঙত বনাম তো মায়ে চাই নাই নি বাৰু ঘৰত নেদেখে নেকি আৰু কেইটামানে এতিয়া ক'ব যে তাৰ কথা যে কৈছ মাৰে চাৰে নাই তইচোন ৰ'জ ভিডিঅ' বনাই আছ বেয়া ৱৰ্ড কৈছ তেন্তে কি আৰে ভাই মই হৈছোঁ এখন খোলা কিতাপৰ পৃষ্ঠা যি পৃষ্ঠাত চব অ'পেন দেখিছে এখেতক চাই লওক ডাঙৰ ডাঙৰ মানে হৃদয়খনৰ কথা কৈছোঁ এনেকুৱা মক্কেল আমি বোৰক কৈছোঁ আৰু দুটামান লাইক ভিউৱাৰ্ছৰ কাৰণে কি নকৰে মানে মক্কেল আমিবোৰ বন্ধ কৰিবি এই দেখিছে না তাক কৈছোঁ অঁ মা এই মই ভিডিঅ' বনাই আছিলোঁ কি কলপাত আচ্ছা লৈ আহিছোঁ বাৰু অ' মা কলপাতখনচোন এজনী পিন্ধি আছে কেনেকৈ নিম কাপোৰ নাই হাই তোৰ চালা কলপাত পিন্ধি যে বাদল বৰষা বিজুলী গৈ আছে যে 10 দিন লেঠাৰি বৰষুণ দিছে চকুৰ কাৰণে গম পাইছেনে আৰু এইবাৰ যদি বৰষুণ আহে তোক কৈছোঁ মই একদম গৰু পিটন দিয়া নিচিনাকৈ দিম কৈছোঁ নহয় অলপ বেছি হৈছে বাদল বৰষা বিজুলী চালা কলপাত পিন্ধি বাদল বৰষা বিজুলী ওলাই মায়ে কলপাত এখন আনিব কৈছিলে সেইখনো এইজনী কণৰ পক্ষীজনীয়ে পিন্ধি আছা কাপোৰ নাই নেকি তোৰ কলপাত পিন্ধি লৈ আহিছ যে পিছত মানে এই কাপোৰ নাই যদি তোৰ গুগল পে'টো দিবি মই 5 টকা 10 টকামান হেৰি ট্ৰান্সফাৰ কৰি দিম চালা কলপাতখনো তই এৰা নাই বুজি দেখি চালা তো আৰু আপোনালোকক দেখাম এতিয়া এটি নহয় মানে এখন JCB যিখন JCBয়ে অকাদৰ কথা কৈ এতিয়া মানে নতুনকৈ এটা ট্ৰেণ্ড চলি আছে ন ইনষ্টাগ্ৰামত যে 699 দিলে ব্লুটুথ কিনিব পাৰে আৰু ভাই আমাক নালাগে আমাৰ অকাদ নাই আমাক নালাগে যি দিব ভগৱানে নিজেই দিব নিদিলেও নাই ইমান ইণ্টাৰেষ্ট নাই ব্লুটুথৰ প্ৰতি কিন্তু আমাৰ এটা আছে JCB মানে নহয় এখন JCB আছে সি অকাদৰ কথা কয় বোলে মাহে 699 টকা দি কোনে ব্লুটুথ কিনি থাকিব ই কিনি থাকিব পাৰে তো অকাদৰ কথা ক'বলৈ আহে আৰে তই কিনিছ কিন তোৰ পইচা আছে দেখাইছ নেকি অকাদৰ কথা 10 টকীয়া জীৱন আৰু সি 699 টকীয়া অকাদৰ ভেলু দেখায় তো এইটো পালে পৰ্যন্ত এনেকুৱা কান্দুলীয়া দিন চালা কিছুমান তোৰ চুলি থালো হৈ যাব এনেকুৱা চৰ দিন
ততু আমি চালা মক্কেল বান্দর চালা কি দিব না হ্যাঁ অকাদ চালা ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আশা কৰোঁ ভাল পালে মই চেষ্টা কৰিছোঁ আৰু সদায় নহয় একচুৱেলি সপ্তাহত 2টা বা 3টা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে মই আৰু ভাল ভিডিঅ' আনিব পাৰোঁ আৰু কাৰ ওপৰত ৰ'ষ্ট কৰিব লাগে আপোনালোকে মোক এইটো ইনষ্টাগ্ৰাম আইডি ফ'ল' কৰি ল'ব মেছেজ কৰিব আৰু শ্বেয়াৰ কৰিব যিমান ধামাকা ভিডিঅ' আহি যাব সপ্তাহৰ মূৰত তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে তো লেটছ বাই আৰু এইখিনিতে এটা কথা ক'বলৈ থাকিলে মানে আপোনালোকৰ এই 3টা পাৰ্টৰ ভিতৰত কোনটো পাৰ্ট আটাইতকৈ বেছি ভাল লাগিলে প্লিজ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে কোনো চিৰিয়াছলি নল'ব জাষ্ট ফানি মুমেণ্টৰ কাৰণে বনোৱা হৈছে তো আশা কৰোঁ আপোনালোক সকলো চাই ভাল পালে তো বাই